বাঙালী যুৱছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ পৰা মই আজি মানে আপোনালোকক মাতিবলৈ মানে বাধ্য হৈছোঁ সেইকাৰণে যে গত 22 তাৰিখত আমি সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেশ্যনৰ চিঠিলা আঞ্চলিক সমিতি আৰু আমাৰ এই অঞ্চলৰ জনসাধাৰণক লৈ পেলাই আমি বিভিন্ন মানুহৰ পৰা আমি বৰংগনি লৈ পেলাই আমি চিঠিলা বজাৰত এখন বিশ্ব বৰেণ্য নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ওলাইছোঁ চিঠিলা বজাৰত। আৰু সেই প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ওলাওঁতে আমি প্ৰথমতে চিঠিলা বজাৰ কমিটিৰ পৰা আমি NOC লৈছোঁ আৰু আমি দুটুমা চাৰ্কেল বাইদেউৰ লগতো আমি কথা পাতিছোঁ, পাতি পেলাই আমি এইটো আৰম্ভ কৰিছোঁ। যেতিয়া আমি এইটো আৰম্ভ কৰিছোঁ তেতিয়া বিন্নাচৰা গাঁৱৰ শ্বাহেদ আলী শ্বেখ নামৰ এজন মানুহ দলে বলে আহি আমাৰ এই মানুহৰ ওপৰত বিভিন্ন ধৰণৰ মানে গালাজ কৰি আমাক ঠেলা হেঁচা কৰি এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এই অৰাজক পৰিস্থিতি এনেকুৱা সৃষ্টি কৰিছে যিটো পৰিস্থিতি বিৰাট ভয়ানক ৰূপ লৈ ধাৰণ কৰিছে। গতিকে আমি সংগঠনৰ ফালৰ পৰা আমি এনেকৈ এটা মানে অনুমান কৰিব পাৰিছোঁ যে এনেকৈ এটা সি নিজাববীয়াকৈ মানে এটা কমনিয়েল ভাৱৰ সৃষ্টি কৰিবলৈ আমি অনুমান কৰিছোঁ। অনুমান কৰি পেলাই আমি চিঠিলা আৰক্ষী চকীত চিঠিলা আমাৰ অল আসাম বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যন আঞ্চলিক সমিতিৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে শ্বাহেদ আলী নামত। আৰু এতিয়া আমি অলপ আগত আমি মানে ছ'চিয়েল মিডিয়াৰ মাধ্যমত আমি শুনা পাইছোঁ যে যিটো FIR দিয়া হৈছে এই FIRটোত এজন চিঠিলা অঞ্চলৰ সমাজসেৱক সন্মানীয় সুকুমাৰ দেৱনাথ মহেশৰ নামটো ইয়াত জড়িত কৰিছে। গতিকে আমি এই শ্বাহেদ আলীক আমি সংগঠনৰ ফালৰ পৰা সকীয়াই দিব বিচাৰিছোঁ এইটো যে সি যে আমাৰ এই সংগঠনৰ লগত সন্মানীয় ব্যক্তিজনৰ নাম সাঙুৰ খাইছে, এই কথাটোলৈ আমি তেওঁক সকীয়াই দিব বিচাৰিছোঁ। সি যে অনতি পলমে ছ'চিয়েল মাধ্যমেদি তেওঁৰ এই কথাটো যেন উঠাই লয় তাৰ কাৰণে তাক আমি সকীয়াই দিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ ভৱিষ্যতে যেন সি আমাৰ সংগঠনৰ নামত কোনো ধৰণৰ বদনাম নকৰে, যদি কৰে আমি তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু আমি ক'বলৈ বিচাৰিছোঁ এইটো যে আমাৰ সংগঠন অল আসাম বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যন আমাৰ এখন সংবিধান আছে, আমি সংবিধান মতে আমি চলোঁ, আমি কাৰো মানুহৰ লগত কথা মতে আমাৰ সংগঠন নচলে। গতিকে আমি তাক বাৰে বাৰে কৈছোঁ এই যে কথাটো ই মিছা কথা কৈছে এই কথাটো ই অতি সোনকালেই উঠাই ল'ব লাগে ছ'চিয়েল মাধ্যমৰ হেৰিৰ পৰা। গতিকে আমি এইটো আৰু ক'ব বিচাৰিছোঁ যে আমাৰ যিটো নেতাজী প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ওলাইছোঁ এইটো আমাৰ কোনো ব্যক্তিগত বস্তু নহয়, এইটো আমি ৰাইজৰ লগত আৰু সংগঠন মিলি পেলাইহে আমি এইটো আয়োজন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে ফ্ৰীডম ফাইটাৰ বিশ্ববৰেণ্য নেতাজী সুভাষ চন্দ্ৰ বসু সি কাৰো ব্যক্তিগত বস্তু নহয়, সকলোৱে জানে। গতিকে আমি এই মূৰ্তিটো আমি স্থাপন কৰিবলৈ আমি প্ৰশাসনক আহ্বান জনাম যাতে আমাক সহায় কৰে। ধন্যবাদ।